হেল্ল' নমস্কাৰ কমলোক সুদুং মোৰ নাম হৈছে অম্লানজ্যোতি ইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজ এ চাই আছে তো বৰ্তমান বেকচাইড আপোনালোকে দেখিছে তো বেকচাইডত হৈছে পানী মানে ইয়াত আমাৰ বাঢ়ি গৈছে পানী বানপানী হৈছে আৰু আমাৰ ফিল্ডখনৰ অৱস্থা বহুত বেয়া বৰ্তমান ৰানিং কৰিব গৈছোঁ ৰাতিপুৱা একদম মানে পথাৰ নিচিনা হৈ আছে আৰু বহুতে কমেণ্ট কৰিছে দাদা ৰানিং কৰিব মন যোৱা নাই ফিল্ডখন বেয়া হৈ আছে লগতে পানী বৰষুণ এইবিলাক তেওঁলোকে কৈছে আমি ৰানিং কৰিব মন যোৱা নাই আৰু এইবিলাক তেওঁলোকে কৈছে তো তেওঁলোকক জনাই দিওঁ যেন আপোনালোকে চিন্তা নকৰিব বৰষুণ দি আছে ৰাতিপুৱা বতৰটো ভালে আছে আপোনালোকে ঠাণ্ডা হৈছে ব্লেংকেটখন আপোনালোকে উৰাই ল'ব লগতে শুই থাকিব আৰু আমি আকৌ কান্দিব লাগিব তেওঁলোকে যোনে বৰ্তমান শুই আছে ৰাতিপুৱা ময়ো কণ্টিনিউ ৰাতিপুৱা যোৱা নাই এইটো মিছা নকওঁ মই কিন্তু প্ৰায়খিনি যাব চেষ্টা কৰোঁ আৰু শুই থাকিব বৰষুণ দিছে যদি আপোনালোকে শুই থাকিব বাৰিষা হৈছে এই কাগজৰ নাওসমূহ আপোনালোকে বনাই পিনি চলাই থাকিব আৰু আপোনালোকৰ যেতিয়া আসাম পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব তেতিয়া আপোনালোকক লিখি দিব যেন আমুকৰ জেগাত বানপানী আছিলে তাক নম্বৰটো অলপ বেছি লিখি দিওঁ এইটো হ'ব বুলি আপোনালোকে আশা কৰি থাকিব মই হাৰ্ডলি কৈছোঁ কিন্তু উপায় নাই আপোনালোকে আমাৰো ইয়াত ফিল্ডখন বেয়া হৈছে আপোনালোকে দেখিছে মই বেলেগ এখন ফিল্ডখন ফিল্ড এইকেইদিন প্ৰেক্টিছ কৰি আছোঁ কাৰণ আমাৰ ইয়াত ফিল্ডখন বহুত অৱস্থা বেয়া উপায় নাই চেষ্টা কৰিছোঁ ৰাস্তাত আপোনালোকে দেখিছে ৰাস্তাটো মই ৰানিং কৰিছোঁ ফিল্ডখন বেয়া বুলি এনেকৈ আপোনালোকে ৰানিং কৰিব লাগিব আৰু মোক বহুতে কয় বেয়া কমেণ্ট কৰে বহুতে কৰে কিন্তু বহুতে ভাল কমেণ্টো কৰে 100 জনৰ এজনে বেয়া কমেণ্ট কৰে এইটো মই ইমান ভাবি নাথাকোঁ কিন্তু আপোনালোকে এই কমেণ্টকেইটা দেখিছে কি লিখা আছে ইয়াত লিখা আছে যে দাদা আপোনাৰ ভিডিঅ' চাই পিনি জোচ পাওঁ আমি ৰানিং কৰিব মন যায় এইটো কাৰণে মই সদায় ভিডিঅ' দিব চেষ্টা কৰোঁ কিন্তু বহুতে ভাবে মই কিয় ভিডিঅ' সদায় দিওঁ মই সদায় দি থাকিম কাৰণ মোৰ কাৰণে বহুতে জোচ পাইছে বুলি কমেণ্ট কৰে আৰু তেওঁলোকে কয় যে দাদা আপোনাৰ ভিডিঅ' চাই পিনি আমি ৰানিং কৰিব মন যায় এইটো কাৰণে দিওঁ এইটো কাৰণে দি থাকিম আৰু বৰ্তমান ঠাণ্ডা হৈছে জুলাই মাহ হয় জুলাই মাহত ঠাণ্ডা লগতে দুখীয়া ল'ৰা ছোৱালীৰ প্ৰতি ঠাণ্ডাটো বহুত বেয়া সেইটো কাৰণে বি কনফিডেণ্ট এইবিলাকত নাযাব নিজৰ লাইফটো বনাব লাগিব আৰু ইয়াত লগাব লাগিব কি আমি লগাব লাগিব অসম পুলিচৰ ইয়াত বেজটো লগাব লাগিব আৰু যোৱাকালি মই এটা ভিডিঅ' চাইছোঁ এইটো আপোনালোকে ভিডিঅ'টো দেখিছে ইয়াত দুজনমান মূৰ্খ বুলি কৈছোঁ মই চিনি পাওঁ তেওঁলোকে আমাৰ এতিয়া মিচিং সমাজৰ এক্টৰ হয় কিন্তু ড্ৰেছটো কেনেকৈ পিন্ধিব লাগে তেওঁলোকে নাজানে আপোনালোকে দেখিছে ড্ৰেছটোত কি লগাইছে তেওঁলোকে যোনটো SI যোনটো ড্ৰেছটো তেওঁলোকে পিন্ধিছে কিন্তু উল্টাকৈ পিন্ধিছে ক'ত কি লগাব লাগে নাজানে ড্ৰেছটো পিন্ধি পিনি ভিডিঅ' বনাইছে তেওঁলোকক মই ভালকৈ চিনি পাওঁ সৰুটো তেওঁলোকে মোক ভালকৈ চিনি নাপায় কিন্তু তেওঁলোকক মই ভালকৈ চিনি পাওঁ তোমালোকক কৈছোঁ মূৰ্খ হয় তোমালোকে যদি ড্ৰেছটো পিন্ধিব নাজানা ড্ৰেছটো নিপিন্ধিবা ক'ত কি লগাব লাগে নাজানে উল্টাকৈ ড্ৰেছটো লগাইছে এইবিলাক কৰি লাভ নাই কাৰণ বহুতে এই ড্ৰেছকেইটা ৰেচপেক্ট কৰে আমি ৰেচপেক্ট কৰোঁ আমি এতিয়ালৈকে পিন্ধি পোৱা নাই কাৰণ এইটো সপোনৰ ড্ৰেছ হয় আমি পিন্ধিম এইটো এদিন কিন্তু আপোনালোকে ফ্ৰীত পাইছে এক্টৰ তেওঁলোকে এক্টিং ভিডিঅ' চিডিঅ' এক্টিং বনায় এইটো মই জানো বাৰু তেওঁলোকে হয়তো নাজানে কেনেকৈ ড্ৰেছটো লগাব লাগে ক'ত কি লগাব লাগে কিন্তু তেওঁলোকে অৰ্থহীন ড্ৰেছটো পিন্ধি পিনি ইনষ্টাগ্ৰাম ৰীল বনাইছে তো তোমালোকক কৈছোঁ তোমালোকে মূৰ্খ হয় ড্ৰেছটো যদি পিন্ধিব নাজানা নিপিন্ধিবা তো নতুন ভেকেঞ্চি আহিছে ভেকেঞ্চিটো কি হয় আপোনালোকক নিশ্চয় জনাম লগতে বয়সৰ সময়সীমা কিমান আছে আপোনালোকক জনাই দিম সকলো এই ভিডিঅ'ত জনাম তো বলক আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ তো ভেকেঞ্চিটো হৈছে RIB মানে হৈছে ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ান GD কনষ্টেবল ভেকেঞ্চি হয় বয়সৰ সময়সীমাটো প্ৰথমে কৈ দিছোঁ তো বয়সৰ সময়সীমা হ'ব আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব এইটো হৈছে জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে লগতে এইজ ৰিলেক্সেশ্যন থাকিব আপোনালোকৰ OBC MOBC কাৰণে প্ৰায় 3 বছৰ বয়সৰ সময়সীমা থাকিব মানে তেওঁলোকৰ এইজ ৰিলেক্সেশ্যন থাকিব লগতে আপোনালোকৰ ST SC কাৰণে প্ৰায় 5 বছৰ এইজ ৰিলেক্সেশ্যন দিয়া হ'ব লগতে এডুকেশ্যন কোৱালিফিকেশ্যনটো কৰিছোঁ তো এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব আপোনালোকৰ চিম্পল আপোনালোকে মেট্ৰিক পাছ কৰিলে এই ভেকেঞ্চিটোৰ কাৰণে এপ্লাই কৰিব পাৰিব এইবিলাকৰ ভেকেঞ্চি 70,000 ভেকেঞ্চি আছে আৰু এইসমূহ ভেকেঞ্চি আপোনালোকে অল ইণ্ডিয়া ভেকেঞ্চি হয় কোনটো জেগাৰ কাৰণে কিমান ভেকেঞ্চি আছে আপোনালোকক জনাই দিছোঁ কিন্তু এয়া নহয় যে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব এইটো মানে তেওঁলোকৰ তাত ডিউটি পৰিব কোনটো জেগাত কিমান ভেকেঞ্চি আছে আপোনালোকক জনাই দিম যোনটো ভেকেঞ্চিসমূহ লগতে ভেকেঞ্চিসমূহ অলপ ডিটেইলছটো কৈ দিছোঁ আপোনালোকক তো এইটো হৈছে টোটেল ভেকেঞ্চিৰ সংখ্যা ক'ত কিমান আছে তো জম্মু কাশ্মীৰৰ কাৰণে আছে ভেকেঞ্চি প্ৰায় 5,000 ছত্তীশগড়ৰ কাৰণে আছে প্ৰায় আপোনালোকৰ 4,000 ভেকেঞ্চি আছে লগতে উৰিষ্যাৰ ভেকেঞ্চি আছে 3,000 লগতে ঝাৰখণ্ডৰ আছে 3,000 আৰু মহাৰাষ্ট্ৰৰ আছে প্ৰায় 2,000 ভেকেঞ্চি
তো টোটেল ভেকেঞ্চি হ'বগৈ প্ৰায় 17,000। এইটো নহয় যে এই সমূহৰ কাৰণে এপ্লাই হ'ব, সকলো অল ইণ্ডিয়া ভেকেঞ্চি আপোনালোকে এইটো ভেকেঞ্চি এপ্লাই কৰিব পাৰিব। অকল এইটো এওঁলোকৰ জেগাতে এইবিলাক ডিউটি পৰিব বুলি এইটো লিখা আছে। তাৰপিছতে আপোনালোকে হয়তো বহুতে এতিয়া বৰ্তমান অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, লগতে প্ৰস্তুতি কৰি আছে। তো অসম পুলিচৰ দুটা বিভাগ আছে, যাক কোৱা হয় APR আৰু লগতে SRF। এইবিলাকৰ ফুল ফৰ্মটো কি আপোনালোকে কমেণ্ট বক্সত জনাব নাপাহৰিব। যোনে যোনে জানে তেওঁলোকে কমেণ্ট বক্সত প্লিজ জনাব। আৰু এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID। যদি এই ভেকেঞ্চিৰ বিষয়ে কিবা জানিব ইচ্ছা আছে প্লিজ মোক আপোনালোকে মেছেজ কৰিব পাৰিব। এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID। নেক্সট হৈছে ইয়াৰ চিলেকশ্যন প্ৰচেছটো কৈ দিছোঁ। ভেকেঞ্চিসমূহ যোনটো RIBৰ যোনটো কনষ্টেবল ভেকেঞ্চি আছে, এইটো ফিজিকেল টেষ্ট হ'ব আপোনালোকৰ হ'ব প্ৰথমে। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট প্ৰথমে আপোনালোকৰ হ'ব, মানে আপোনালোকৰ হাইট ৱেইটটো, লগতে BET মানে আপোনালোকৰ ৰানিংকেইটা হ'ব, লগতে আপোনালোকৰ হ'ব ৰিটেন এক্সামিনেশ্যন, লাষ্টত হ'ব আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন। এইটো হৈছে ইয়াৰ চিলেকশ্যন প্ৰচেছটো। আৰু এইবিলাকৰ এপ্লাই অনলাইন বৰ্তমান ষ্টাৰ্ট হোৱা নাই। যেতিয়া এইবিলাকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আপোনালোকক মই নিশ্চয় জনাম। এইটো কাৰণে প্লিজ চেনেলটো আপোনালোকে লাইক কৰিব, লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ভিডিঅ'টো ইমানখিনি আছিলে, আপোনালোকে হয়তো গম পালে। আৰু ইয়াৰ এপ্লাই অনলাইন বৰ্তমান ষ্টাৰ্ট হোৱা নাই। যেতিয়াই ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আপোনালোকক মই নিশ্চয় জনাই দিম। এইটো কাৰণে প্লিজ ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব, লগতে বেল আইকনটো দবাব নাপাহৰিব। তাৰপিছতে বি কনফিডেন্স, বি পজিটিভ। আমি সপোনৰ কাৰণে যুঁজি আছোঁ, সপোনটো আমি ছাকচেছ কৰিবই লাগিব। তো আৰম্ভ কৰিছোঁ, বাইছেপটো দেখাইছোঁ, ইমান ডাঙৰ হোৱা নাই, জাষ্ট মাৰিছোঁ। তো ভিডিঅ'টো সামৰিছোঁ, আৰু প্লিজ লাইক এটা কৰি দিব।